তামুলপুৰ জিলাৰ ফলাফলটোৱে এইবাৰ সঁচাকৈ আমাক উৎফুল্লিত কৰিছে আৰু এইবাৰ বুলি নহয়, তামুলপুৰ জিলা গঠন হোৱাৰ পৰা তামুলপুৰ জিলাই যি ধৰণে শৈক্ষিক মানচিত্ৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে জিলাখনক, এয়া নিঃসন্দেহে উল্লেখযোগ্য কথা। আৰু তামুলপুৰ জিলাত অকল বিজ্ঞান শাখাত 100% অসমৰ ভিতৰত প্ৰথম হৈছে আৰু বাণিজ্য শাখাটো অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে, বা কলা শাখাটো আমাৰ ৰিজাল্টটো 5 নম্বৰ স্থানত আছে। 88% কলা শাখাত উত্তীৰ্ণ হৈছে, প্ৰায় 99% বিজ্ঞান শাখাত, প্ৰায় 99% কলা বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে। আৰু এইটোৱে প্ৰমাণ কৰে তামুলপুৰৰ ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ ক্ষেত্ৰত কিমান সচেতন হৈছে। তামুলপুৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত এই শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলে বা শিক্ষাগুৰুসকলে যি ধৰণে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিছে সেয়া নিঃসন্দেহে শলাগিবলগীয়া। আৰু এই ৰিজাল্টটোৱে তামুলপুৰক অসমৰ বুকুত এক বিশেষ ধৰণে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এইটো আমি প্ৰতিবাৰে কৈ আছো। এই শেহতীয়া যিটো নিৰ্বাচন গ'ল, নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো এই কথাটো বিশেষভাৱে চৰ্চিত হৈছিল। 2019 চনত তামুলপুৰ জিলাৰ কুমাৰীকাটাত এখন আদৰ্শ মহাবিদ্যালয় আধাৰশিলা কৰি এইখনৰ নিৰ্মাণ কাৰ্য প্ৰায় 80% হৈ গৈছে। কিন্তু 80% হৈ যোৱাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2024 পৰা তাত নিয়মিত পাঠদান হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ৰাইজক। কিন্তু 2024 পাৰ হৈ এতিয়া 2026 চন পাইছে, কিন্তু এতিয়ালৈকে তাত পাঠদান কৰিব পৰা ব্যৱস্থা হোৱা নাই। আপোনালোকে দেখিছে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী এইবাৰ তামুলপুৰৰ ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠান বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। আমি যিখন শিক্ষানুষ্ঠানত আছো, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। যিমান সংখ্যক চিট আছে সেই অনুপাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ যিহেতু অসমৰ ভিতৰত সৰ্বাধিক, গতিকে ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে। তামুলপুৰৰ ছাত্ৰ ছাত্ৰীসকলে ক'ত নামভৰ্তি কৰিব ইয়াক লৈ আমি অত্যন্ত চিন্তিত। ইয়াত যিহেতু চৰকাৰী শিক্ষানুষ্ঠান নাই, বিজ্ঞান শাখাৰ আমাৰ শিক্ষানুষ্ঠান ইয়াত যথেষ্ট অভাৱ, এই কথাটো আমি বহু কেইবছৰ ধৰি ছাত্ৰ সন্থাই কৈ আছো, কিন্তু তাৰ পিছতো কোনো ধৰণৰ গা লৰা নাই। আমি শীঘ্ৰে চৰকাৰক দাবী জনাইছো, যিখন নতুন চৰকাৰ হ'বলৈ গৈ আছে, তামুলপুৰৰ কুমাৰীকাটাত যিখন আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা হৈছিল, এই মহাবিদ্যালয়খনত নামভৰ্তি কৰাৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগে আৰু তামুলপুৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মুখলৈ চাই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। যিহেতু আমাৰ জিলাখন বিজ্ঞান শাখাত প্ৰথম হৈছে, যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল বাণিজ্য শাখাত দ্বিতীয় হৈছে, যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল কলা শাখাত 5ম স্থান দখল কৰিবলৈ সক্ষম হৈছে, তামুলপুৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মুখলৈ চাই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ইয়াত বিজ্ঞান শিক্ষানুষ্ঠান স্থাপন কৰিব লাগে আৰু কলা শাখাত যিসমূহ বিদ্যালয় আছে তাত আসন বঢ়োৱাৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰিব লাগে। বিজ্ঞান শাখাত মানে আমাৰ অলপ কম আমাৰ সংখ্যাত অৱশ্যে বিজ্ঞান স্কুল, কিন্তু বিজ্ঞান শাখাত আগৰ পৰাই অলপ ভাল। তদুপৰি আমাৰ বিদ্যালয়ৰ কথাটো অলপ সুকীয়াই যে আমি এবাৰ মানে বাক্সাৰ ভিতৰতে আমি সমগ্ৰ মানে BTR-ৰ ভিতৰত আমি প্ৰথম হৈছিলোঁ আৰু তাৰ বাবে আমি BTR চৰকাৰৰ পৰা 5 লাখ টকা আমি পুৰস্কাৰ হিচাপে পাইছিলোঁ। তাৰ পিছৰ বাৰতো আমি 100% কণ্টিনিউৱাছলি, তাৰমানে 7 বছৰ হোৱাৰ কাৰণে আমি আৰু এটা 2 লাখ টকাৰো আমি এৱাৰ্ড পাইছিলোঁ। আৰু এই বছৰো সেই ধাৰা অব্যাহত ৰাখি আমাৰ বিজ্ঞান শাখাত 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু বিজ্ঞান শাখাত আমি ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। আমাৰ যিটো জয়ৰ ধাৰা আগৰ পৰা চলি আহিছিল, সেই জয়ৰ ধাৰা তেওঁলোকে এতিয়াও বজাই ৰাখিব পাৰিছে, কি কোনো ধৰণে ব্যাহত হোৱা নাই। আৰু আমি আশা ৰাখিছোঁ যে অহা বছৰ আমাৰ যিখিনি এইবাৰ মানে অলপ ঘাটি আছে যদিও সেইখিনি অহা বছৰ পূৰণ হ'ব আৰু ইয়াতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। বিশেষকৈ এইবাৰৰ ছাত্ৰ ছাত্ৰীসকলক দেখি আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ অনুপ্ৰাণিত হ'ব আৰু সেইবাবে ছাত্ৰ ছাত্ৰীসকলকো আমাৰ বিদ্যালয়লৈকে আদৰণি জনাইছোঁ।